এজনী ছোৱালী সকলো সময়তে অসহায় কেতিয়াবা তেওঁৰ পৰিয়ালৰ সৈতে, অসহায় কেতিয়াবা তেওঁৰ স্বামীৰ কাষত, কেতিয়াবা অসহায় তেওঁৰ নিজৰ ইচ্ছাৰ ওচৰত, কেতিয়াবা অসহায় তেওঁৰ সপোনবোৰৰ ওচৰত আৰু কেতিয়াবা অসহায় তেওঁৰ প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত। এজনী ছোৱালীৰ আধা জীৱন মানি লওঁতেই পাৰ হৈ যায়। সেয়া লাগিলে দেউতাকৰ ঘৰতেই হওক নাইবা তেওঁৰ স্বামীৰ ঘৰতেই, সকলোতে এডজাষ্ট কৰিব লাগে। এজনী ছোৱালী নিজৰ দেউতাকৰ বাবে সদায় স্পেচিয়েল, কাৰণ এজন দেউতাকে তেওঁৰ ছোৱালীক বহু কষ্ট কৰি মানুহ হিচাপে গঢ় দিবলৈ যত্নপৰ হৈ থাকে। সন্তানৰ কোনো সমস্যা হ'লে মাকসকলে সেয়া আগৰ পৰাই বুজি পায়, কাৰণ সন্তান আৰু মাকৰ সম্পৰ্ক সকলো সম্পৰ্কতকৈ 10 মাহ 10 দিন আগৰ পৰাই থাকে। নাৰীক ভয় ভাবুকি দেখুৱাকে পুৰুষত্ব বুলি নকয়, বৰং স্ত্ৰীৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱে প্ৰকৃত পুৰুষত্ব। এজনী নাৰীয়ে জীৱনৰ সকলো সময় আনৰ বাবে জীয়াই থাকে। জন্মৰ পিছত মা দেউতাৰ বাবে, বিয়াৰ পিছত স্বামীৰ বাবে আৰু সন্তান জন্মৰ পিছত সন্তানৰ বাবে। নাৰীৰ জীৱনত যেন কোনো আশা ভৰসা নাথাকে। নাৰীৰ সন্মান আচলতে কি সেই কথা পুৰুষে তেতিয়াহে বুজি উঠে যেতিয়া সেইজন পুৰুষ এগৰাকী ছোৱালীৰ পিতৃ হয়। কোনোবাই নাৰীক খুব ভালকৈয়ে কৈছিল, কিছু সময় উলিয়াই তুমি মাজে মাজে তোমাৰ নিজৰ বাবে জীয়াই থাকিবলৈ শিকা, কাৰণ তুমি হাজাৰ পৰিশ্ৰম কৰিলেও এবাৰো কোনোৱে তোমাক জিৰণি ল'বলৈ নক'ব, বৰং তোমাৰ পৰা আৰু বেছিকৈ বিচাৰিব সকলোৱে। আজি যিহেতু তুমি পৰিশ্ৰম কৰি ক্লান্ত হৈ গৈছা, তেন্তে জিৰণি ল'বলৈ শিকা। আৰু কৈছিল, নিজে যি বিচৰা সেইটো কৰা, আনে কি ক'ব তাক মন নকৰিবা, কাৰণ তুমি যিদিনা জন্ম লৈছিলা সেইদিনাও মানুহে কৈছিল যে ছোৱালীহে জন্ম হ'ল। নাৰীয়ে শাসন পচন্দ কৰে, কিন্তু সেয়া খঙৰ মাধ্যমেৰে নহয়, আদৰ মৰম আৰু মিঠা ভাষাৰে কৰা শাসন, নাইবা কিবা নুবুজিলে বা কিবা কাম নাজানিলে সেইটো মৰমেৰে বুজাই দিলেহে বেছি ভাল পায়। নাৰীক দিব পৰা উপহাৰ বহুত থাকিলেও কিন্তু সন্মানতকৈ ডাঙৰ উপহাৰ আৰু একোৱেই হ'ব নোৱাৰে। ব্যৱহাৰ কৰা কপালৰ ফোঁটটো আঠা শেষ হৈ গ'লেও নাৰীয়ে সেইটো যত্নেৰে ৰাখে। ভৰিত পিন্ধা মোজা পাত হেৰাই গ'লেও পেলাই নিদিয়ে। চিঙা শাড়ীখন, ভগা মোবাইলটো, ভাগি যোৱা খাৰুযোৰ, কাণফুলি যোৱাৰ এপাত কাণফুলি হেৰাই গ'লেও আন পাত পেলাই নিদিয়ে। এই সকলোবোৰ বস্তু একো কামত নালাগে জানিও পেলাই নিদিয়ে নাৰীয়ে, আৰু ইয়াৰ কাৰণ হৈছে মায়া। নাৰীয়ে ঘৰখনৰ পৰা সংসাৰখনলৈ যিমানেই কষ্ট নকৰক, যিমানে ঘাম মাটিত নেপেলাওক কিয়, পুৰুষৰ এটাই প্ৰশ্ন, দিনৰ দিনটো কি কৰি থাকাহে? এনেকৈ ক'ব বা সুধিবলৈ নেৰে। ছোৱালীক দায়িত্বশীল হ'বলৈ শিকাবৰ প্ৰয়োজন নাই। নিজে কণী এটা ভাজিব নজনা ছোৱালীজনীও যিদিনা তেওঁৰ মাতৃ অসুস্থ হৈ পৰে, সেইদিনা ঘৰখনৰ সমস্ত কাম খুব সুন্দৰকৈ কৰি পেলায়। সকলো নাৰীয়ে টকা নিবিচাৰে, নাৰীয়ে মৰম বিচাৰে, নাৰীয়ে সঁচা কথা পচন্দ কৰে, কিন্তু নাৰীয়ে সকলো কথা সহজতে বিশ্বাসত লৈ নিজে বিপদত পৰে। সকলো নাৰীয়ে খুব ভাল অভিনয় কৰিব জানে। কিহৰ অভিনয় জানে? হাজাৰ দুখ কষ্ট থাকিলেও লুকাই ৰাখি নিজে ভালে থকাৰ অভিনয় কৰে। লক্ষ্মী ছোৱালীৰ 5টি গুণ: 1. খং বেছি, 2. খুব সোনকালে মূৰ গৰম হয়, 3. মুখৰ ওপৰত তৰ্ক কৰিব জানে, 4. খঙৰ পৰিণতিত যিকোনো কথা কৈ দিব পাৰে, আৰু 5. সকলো শেষত নিজেই কষ্ট পায়। সকলো ছোৱালীৰ এটাই ভুল যে ল'ৰাৰ মিছা কথাবোৰ সহজে বিশ্বাসত লৈ পেলায়। তুমি নাৰী, সেয়ে তুমি বহুৰূপী, আৰু তুমিয়ে নাৰী সমাজৰ মৰ্যাদা ৰক্ষাকাৰী। পৰিয়ালৰ ফালে চাই নিজৰ ইচ্ছা আশা আকাংক্ষাসমূহ বিসৰ্জন দিয়াৰ নামেই হৈছে নাৰী। অসংখ্য যন্ত্ৰণা সহ্য কৰি হ'লেও এজনী নাৰীয়ে এটি সম্পৰ্ক, এখন সংসাৰ, এটি প্ৰেমৰ সম্পৰ্ক জীয়াই ৰাখিব বিচাৰে, আৰু সেয়ে নাৰী হৈছে মমতাময়ী, আৰু মমতাময়ী শব্দৰ কোনো পুৰুষবাচক শব্দ নাই। এজনী নাৰীৰ বাবে আটাইতকৈ ডাঙৰ স্কুল হৈছে
তাৰ শহুৰৰ ঘৰখন, য'ত শিক্ষকৰ অভাৱ নাই আৰু শিকাৰো শেষ নাই। মা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু সুৰক্ষিত বেংক, য'ত আমি আমাৰ দুখ কষ্টবোৰ কোনো বিনিময় নোহোৱাকৈ জমা ৰাখিব পাৰোঁ আৰু বিনিময়ত লাভ কৰিব পাৰোঁ অফুৰন্ত মৰম আৰু ভালপোৱা। পিতৃ মাতৃৰ মৰম ভালপোৱাৰ পৰা সন্তান কেতিয়াও বঞ্চিত নহয়, কিন্তু সন্তানৰ মৰম ভালপোৱাৰ পৰাহে পিতৃ মাতৃ বঞ্চিত হয়। সেইকাৰণেই হয়তো বৃদ্ধাশ্ৰমৰো প্ৰয়োজনীয়তাও আহি পৰিছে। মাতৃৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰখা মানুহ জীৱনত কেতিয়াও ভুল পথেৰে পৰিচালিত হ'ব নোৱাৰে, যদিহে পিছত কোনো বেয়া সংগই নাপায়। কোনো পুৰুষৰে এজনী নাৰীক চৰিত্ৰহীন কোৱাৰ অধিকাৰ নাথাকে, কিয়নো পুৰুষৰ স্পৰ্শ অবিহনে কোনো নাৰীৰ চৰিত্ৰ হৰণ নহয়। পৃথিৱীৰ সকলো নাৰী সুৰক্ষিত থাকক, তাৰেই কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টোৰ কথাখিনিয়ে আপোনাৰ মন চুই গৈছেনে? যদি ভিডিঅ'ত থকা কথাই আপোনাৰ মন চুই গৈছে বা শুনি ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।